সকলোৱে নমস্কাৰ জনাই নতুন প্ৰভাত ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ এই খণ্ডটোত আমি জুলাই মাহৰ তৃতীয়টো সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আশা কৰোঁ প্ৰশ্নসমূহে আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। আমি কেৱল প্ৰশ্ন উত্তৰ হিচাপে আলোচনা নকৰি প্ৰতিটো প্ৰশ্নৰে লগত জড়িত গুৰুত্বপূৰ্ণ ফেক্টসমূহ আলোচনা কৰিম। গতিকে আহকচোন আমি এতিয়া পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ আৰু প্ৰশ্নসমূহ আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদই শেহতীয়াকৈ তলৰ কোনটো পাঠ্যক্ৰম আৰম্ভ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি, গৰ্বিনী মিত্ৰ কোৰ্চ। অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদ হৈছে ভাৰতৰ এটা অট'নমাছ বডি আৰু ই গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী অৱ আয়ুষৰ আণ্ডাৰত এই ইনষ্টিটিউটে কাম কৰি আহিছে। আজিৰ দ্বিতীয় প্ৰশ্ন, শেহতীয়াকৈ ইগেলছ অৱ চিভিলাইজেশ্যন 2026 নামৰ যুটীয়া বায়ু সেনাৰ অনুশীলন কোন কোন দেশৰ মাজত অনুষ্ঠিত হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চাইনা ভাৰ্চেছ ইজিপ্ত। অৰ্থাৎ চীন দেশ আৰু ইজিপ্তৰ মাজত এই সৈনিক অভ্যাসটো হৈছে আৰু এই ধৰণৰ সৈনিক অভ্যাসসমূহ পৰীক্ষাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, যিহেতু প্ৰায়বিলাক পৰীক্ষাতে এনেকুৱা প্ৰশ্ন অহা দেখা যায়। পৰৱৰ্তী প্ৰশ্ন, অন্নপূৰ্ণী ছুপাৰ 6 LPG স্কিম কোনখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, তামিলনাডু গভৰ্ণমেণ্টে। এই আঁচনিৰ অধীনত 2.5 লাখ উপাৰ্জনৰ তলৰ পৰিয়ালসমূহে অৰ্থাৎ বছৰি 2.5 লাখতকৈ তলৰ উপাৰ্জন কৰা পৰিয়ালসমূহে পোনপটীয়াকৈ DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰ অধীনত এই LPG স্কিমৰ পইচাসমূহ অৰ্থাৎ এই LPG স্কিমৰ যিসমূহ পইচা সেইসমূহ নিজৰ বেংকৰ একাউণ্টত লাভ কৰিব। পৰৱৰ্তী প্ৰশ্ন, ভাৰতে কোন চনৰ ভিতৰত নিজা অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ, 2035 চনৰ ভিতৰত ভাৰতে নিজৰ অন্তৰীক্ষ কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে। আৰু এই সমগ্ৰ পৰিকল্পনাটোৰ বাবে ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ এণ্ড ৰিচাৰ্চ অৰ্গেনাইজেশ্যনক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু ইয়াৰ বাবে আনুমানিক 1763 কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে। পঞ্চম প্ৰশ্ন, কেন্দ্ৰই পিঁয়াজৰ দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে কি নামেৰে বিশেষ ৰেলগাড়ী চলোৱাৰ কথা ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কান্না এক্সপ্ৰেছ। এই বিশেষ ৰেলগাড়ীখনে পিঁয়াজৰ দাম বৃদ্ধি ৰোধ কৰিবৰ বাবে দিল্লী, গোৱা, কাশ্মীৰ আৰু অসমকে ধৰি গুৰুত্বপূৰ্ণ চহৰসমূহলৈ পিঁয়াজৰ ৰপ্তানি সৃষ্টি কৰিব। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ নাছিক জিলা ভাৰতবৰ্ষৰ এখন অন্যতম পিঁয়াজ উৎপাদনৰ কেন্দ্ৰ। আজিৰ ষষ্ঠ প্ৰশ্নত সোধা হৈছে যে শেহতীয়াকৈ আমেথিত নিৰ্মাণ কৰা ভাৰতীয় ইণ্ডিজিনাছ AK চিৰিজৰ ৰাইফলটোৰ নাম কি? আৰু এই প্ৰশ্নটোৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ বি, AK-203 শ্বেৰ। অৰ্থাৎ এই AK চিৰিজৰ যিটো 203 ইয়াৰ নাম দিয়া হৈছে শ্বেৰ। ইণ্ডো-ৰাছিয়ান ৰাইফল প্ৰাইভেট লিমিটেড IRRPL ইয়াৰ নিৰ্মাণ কৰিছে আৰু এই ৰাইফলত 30 ৰাউণ্ড মেগজিন ধৰে। সপ্তম প্ৰশ্ন, ৰাজস্থান চৰকাৰে চৰকাৰী বিদ্যালয় উন্নীতকৰণৰ বাবে কিমান টকাৰ আঁচনি গ্ৰহণ কৰিছে? আৰু ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নাম্বাৰ চি, 12,500 কোটি টকা নিৰ্ধাৰণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত চৰকাৰী বিদ্যালয়সমূহক সামৰি লোৱা হৈছে আৰু চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰ্মাণকে ধৰি অন্য দিশসমূহ সামৰি এই সমগ্ৰ কাৰ্যসূচীটো চলাই নিয়া হ'ব। অষ্টম প্ৰশ্ন, ভাৰতে পালন কৰা তৃতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু কি আছিল? অৰ্থাৎ ইয়াৰ থিমটো কি আছিল? আৰু ইয়াত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, টুৱাৰ্ডছ বিকশিত ভাৰত, ইন'ভেটিং, কলাবৰেটিং এণ্ড এছপায়াৰিং টু গ্ল'বেল স্পেচ লিডাৰশ্বিপ। ভাৰতবৰ্ষই 2023 চনৰ 23 আগষ্ট তাৰিখৰ পৰা নেশ্যনেল স্পেচ ডে পালন কৰি আহিছে আৰু এই দিৱস পালনৰ প্ৰধান উদ্দেশ্যটো হৈছে যে 2023 চনৰ 23 আগষ্ট তাৰিখে ভাৰতৰ প্ৰথম মহাকাশযান অৰ্থাৎ চন্দ্ৰযান গৈ পেলাই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2024ৰ বাবে কেইগৰাকী শিক্ষকক নিৰ্বাচিত কৰা হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 48 জন শিক্ষকক নিৰ্বাচন কৰা হৈছে। আৰু এই বঁটা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 5 ছেপ্টেম্বৰ তাৰিখে দিল্লীত প্ৰদান কৰিব।
সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নামত প্ৰত্যেক বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বছৰৰ শিক্ষক দিৱসৰ মূল কাৰ্যসূচী ডি ভাৰত চেনেলৰ উপৰিও স্বয়ংপ্ৰভা চেনেলৰ যোগেদি ব্ৰডকাষ্ট কৰা হ'ব। আজিৰ দশম প্ৰশ্ন, DRDOয়ে 21 আগষ্ট তাৰিখে টু টেকনলজি ট্ৰেন্সফাৰ এগ্ৰিমেণ্ট কাৰ লগত চুক্তিবদ্ধ হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, দ্য নেভেল ছায়েন্স এণ্ড টেকনলজি লেবৰেটৰী অৰ্থাৎ NSTLৰ সৈতে চুক্তিবদ্ধ হৈছে। DRDOৰ ফুল ফৰ্মটো হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। আজিৰ একাদশ প্ৰশ্ন, কেন্দ্ৰীয় চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে শেহতীয়াকৈ মোবাইল নিৰ্মাণ আঁচনিৰ বাবে ৬২,৫০০ কোটি টকা ধাৰ্য কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, মিনিষ্ট্ৰী অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি। এই প্ৰগ্ৰেমটোৰ বাবে 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈ সময় নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বাবে ৬২,৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। আজিৰ 12 সংখ্যক প্ৰশ্নটো হৈছে ডট অৰ্থাৎ ডিপাৰ্টমেণ্ট অৱ টেলিকমিউনিকেশ্যনে ভাৰতৰ এজন ব্যক্তিৰ বাবে সৰ্বাধিক কিমানটা চিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰে বুলি অনুমতি প্ৰদান কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মেক্সিমাম 9 অৰ্থাৎ সৰ্বাধিক 9টা চিম কাৰ্ড এজন ব্যক্তিৰ নামত থাকিব পাৰিব আৰু ইয়াৰো জম্মু কাশ্মীৰ আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে সৰ্বাধিক 6টাহে চিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। দেশত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা চাইবাৰ ক্ৰাইম ৰোধ কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনোৱা হৈছে। আজিৰ পৰৱৰ্তী প্ৰশ্নত সোধা হৈছে যে চেন্নাই জল আঁচনিৰ বাবে 230 নিযুত টকাৰ ঋণ গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনটো বেংকৰ সৈতে চুক্তিবদ্ধ হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, এছিয়ান ডেভেলপমেণ্ট বেংক অৰ্থাৎ চমুকৈ ADB বুলিও কোৱা হয়। এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰতিষ্ঠা হৈছিল 1966 চনত আৰু এই বেংকৰ মুখ্য কাৰ্যালয় মানালী, ফিলিপাইনছত অৱস্থিত। চতুৰ্দশ প্ৰশ্ন, ফিফাই শেহতীয়াকৈ 2027 চনত হ'ব লগা মহিলা বিশ্বকাপৰ সময়সূচী ঘোষণা কৰিছে। এই প্ৰতিযোগিতা কোনখন দেশে আয়োজন কৰিব? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ব্ৰাজিল অৰ্থাৎ দক্ষিণ আমেৰিকাৰ দেশ ব্ৰাজিলে এই প্ৰতিযোগিতা আৰম্ভ কৰিব আৰু এই প্ৰতিযোগিতাত মুঠ 32টা দলে অংশগ্ৰহণ কৰিব। ফিফাই সৰ্বমুঠ 64খনৰ মেচৰ তালিকা প্ৰদান কৰিছে আৰু 24 জুন 2027 পৰা 25 জুলাই 2027লৈ এই প্ৰতিযোগিতা চলিব আৰু এই প্ৰতিযোগিতাখনৰ এইটো হ'ব 10ম সংস্কৰণ। আজিৰ পৰৱৰ্তী প্ৰশ্ন, 47 সংখ্যক সৰলা পুৰস্কাৰ লাভ কৰা আশুতোষ পৰিদা কোন ভাষাৰ সাহিত্যিক অৰ্থাৎ তেওঁ কোন ভাষাৰ পৰা এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, ওড়িয়া লিটাৰেচাৰ অৰ্থাৎ ওড়িয়া সাহিত্য। ওড়িয়া সাহিত্যৰ বাবে ইণ্ডিয়ান মেটেলছ পাব্লিক চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা এই পুৰস্কাৰ প্ৰদান কৰি অহা হৈছে। আজিৰ 16 সংখ্যক প্ৰশ্ন, শেহতীয়াকৈ মুখ্যমন্ত্ৰী সেহত যোজনা কোনখন ৰাজ্য চৰকাৰে ঘোষণা কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ, পাঞ্জাৱ গভৰ্ণমেণ্টে। এই মুখ্যমন্ত্ৰী সেহত যোজনাৰ অধীনত 18 পৰা 30 বছৰ বয়সৰ যুৱকসকলৰ বাবে বিশেষকৈ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে বিশেষ কাম কৰিব। আজিৰ 17 প্ৰশ্ন, শেহতীয়াকৈ 94 বছৰ বয়সত মৃত্যু ঘটা বিখ্যাত চোচাৰ জানকী তলৰ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী। তেখেতে 400খনতকৈ অধিক চিনেমাত কাম কৰিছে আৰু তেখেতৰ 94 বছৰ বয়সত মৃত্যু ঘটিছে। তেখেতে তামিল, তেলেগু আৰু কানাড়া ভাষাৰ চিনেমাত কাম কৰিছিল। প্ৰশ্ন নং 18, শেহতীয়াকৈ ভাৰতৰ ডেপুটি চিফ অৱ দ্য এয়াৰ ষ্টাফ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, এয়াৰ মাৰ্শ্বেল তেজপাল সিং। প্ৰায়বোৰ প্ৰতিযোগিতামূলক পৰীক্ষাতেই ৰিচেণ্ট যিবিলাক এপইণ্টমেণ্ট আছে সেইবিলাকৰ ওপৰত যথেষ্টসমূহ প্ৰশ্ন আহে, গতিকে আপোনালোকে ৰিচেণ্ট এপইণ্টমেণ্টখিনি ভালদৰে পৰীক্ষাৰ আগতে চাই যাব। পৰৱৰ্তী প্ৰশ্ন, ডেপুটি চিফ অৱ নেভেল ষ্টাফ হিচাপে কোনে দায়িত্বভাৰ গ্ৰহণ কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ভাইচ এডমিৰেল AN প্ৰমোদ। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুন প্ৰভাত ইউটিউব চেনেলৰ এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি
দিব। লগতে চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ শেষৰটো প্ৰশ্ন, দ্য আননোন শেহতীয়াকৈ মুকলি হোৱা বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছে? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সতে আগবঢ়াব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।